নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সঞ্জয় গুৱাহাটীয়ান চেনেললৈ স্বাগতম জনালোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে চিলিণ্ডাৰৰ ওপৰত নিশ্চয় দেখা পাইছে কিছুমান নম্বৰ। আপোনালোকে জানেনে এই নম্বৰটো কিহৰ বাবে থাকে, কিহৰ বাবে গেছৰ কোম্পানীয়ে এনেধৰণৰ নম্বৰবোৰ লিখে চিলিণ্ডাৰবোৰত? যদি জানিব বিচাৰে তেন্তে স্কিপ নকৰাকৈ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। হয় বন্ধু বান্ধৱীসকল, যেনেদৰে আপোনালোকে আজিৰ দিনত চিলিণ্ডাৰ এটা মহত্ব কিমান ভালদৰে জানে, ঠিক তেনেদৰে চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো কেতিয়াবা ভয়ংকৰ হ'ব পাৰে, সেইটোও বাৰুকৈ গম পায়। যিহেতু আজিকালি সকলোৰে ঘৰত চিলিণ্ডাৰ থাকে আৰু কেতিয়াবা চিলিণ্ডাৰবোৰ ফুটি কিছুমান দুৰ্ঘটনাৰ খবৰ শুনা যায়। আচলতে বন্ধু বান্ধৱীসকল, আমাৰ ঘৰত থকা চিলিণ্ডাৰবোৰৰো এক্সপায়াৰী ডেট থাকে। হয়, আপুনি ঠিক শুনিছে। আপুনি মন কৰিব, চিলিণ্ডাৰবোৰৰ ওপৰৰ ফালে যি তিনিটা লোহাৰ হেণ্ডেল ধৰণৰ দেখা যায়, তাৰে কাষতে আপুনি লক্ষ্য কৰিব কিছুমান নম্বৰ আৰু এলফাবেটেৰে লিখা থাকে, যেনে B07, D20 ইত্যাদি ইত্যাদি বুলি। এইবোৰ নম্বৰ আচলতে ছেফটি পাৰপাছত দিয়া থাকে। এই নম্বৰবোৰৰ বিষয়ে ভালদৰে জানিব হ'লে আপোনালোকে স্ক্ৰীনত এখন চাৰ্ট দেখিবলৈ পাইছে। এই চাৰ্টখনত আপোনালোকে মনোযোগেৰে চালে দেখিব যে ইয়াতে ABCD বুলি লিখা আছে আৰু ইয়াৰে 1 আমাৰ বছৰৰ মাহকেইটাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ বুলি জনা যাব, B এপ্ৰিল মে জুন বুলি জনা যাব, C জুলাই আগষ্ট ছেপ্টেম্বৰ বুলি আৰু D অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ বুলি জনা যাব। এতিয়া কথাটো হ'ল, মই উদাহৰণ হিচাপে যি চিলিণ্ডাৰত থকা D20ৰ কথা কৈছিলোঁ, তাৰে 22 কি হ'ব? আচলতে 22 হয় বছৰ। মানে মই উদাহৰণ হিচাপে লোৱা D20 নম্বৰটো, তাৰে D মানে হ'ল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত এইকেইটা মাহৰ ভিতৰত কোনোবা এটা মাহ, আৰু 20 মানে হ'ল 2020 চন। মানে ক'বলৈ গ'লে চিলিণ্ডাৰটো অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ 2020 চনত এক্সপায়াৰ্ড হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা চিলিণ্ডাৰ ল'বলৈ হ'লে এনেদৰে চাই চিতি চিলিণ্ডাৰ ল'ব, যাতে কেতিয়াও চিলিণ্ডাৰটোৰ পৰা একো ক্ষতিসাধন নহয়। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব কমেণ্টত, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত মোৰ নতুন ভিডিঅ' আপোনালোকে চাবলৈ পায়। ধন্যবাদ। জয় আই অসম।